প্ৰতি বছৰে 12 মে দিনটো আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস হিচাপে পালন কৰা হয়। দ্য লেডি উইথ দ্য লেম্প ৰূপে খ্যাত ফ্লৰেন্স নাইটিংগেলে মানৱ সেৱাৰ নামত নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁৰ এই জন্মদিনৰ সৈতে সংগতি ৰাখি এই দিনটোতে নাৰ্ছ দিৱস পালন কৰা হয়। 1965 চনত আইচিএন নামৰ এটি সংস্থাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰা হয় আৰু 1976 চনৰ পৰা 12 মেৰ দিনটোতে নাৰ্ছ দিৱস পালন কৰিবলৈ ধাৰ্য কৰা হয়। উল্লেখযোগ্য যে 1854 চনত সংঘটিত ক্ৰিমিয়াৰ যুদ্ধত আহত সৈনিকসকলৰ শুশ্ৰূষাৰ বাবে নাইটিংগেলে অক্লান্ত পৰিশ্ৰম কৰিছিল। 1860 চনত তেওঁ বিশ্বৰ প্ৰথম নাৰ্ছিং ইনষ্টিটিউট নাইটিংগেল নাৰ্ছিং স্কুল প্ৰতিষ্ঠা কৰে আৰু ইয়াৰ জৰিয়তে নাইটিংগেলে বিশ্ববাসীক প্ৰথমবাৰৰ বাবে এই কথা অৱগত কৰাইছিল যে নাৰ্ছিং এক সন্মানজনক বৃত্তি। যদি তোমালোকে নাৰ্ছিং কেৰিয়াৰ হিচাপে ল'ব বিচাৰা তেন্তে এই পাঠ্যক্ৰম কেইটা ANM, GNM and BSc নাৰ্ছিং অধ্যয়ন কৰিব পাৰা। এই পাঠ্যক্ৰমসমূহ ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল আৰু দ্য আছাম নাৰ্ছেছ মিডৱাইফছ এণ্ড হেল্থ ভিজিটাৰ্ছ কাউন্সিল অধীনৰ সকলো শিক্ষানুষ্ঠানত অধ্যয়ন কৰিব পাৰিবা। আৰু যদি নাৰ্ছিং শিক্ষা প্ৰদান কৰা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে জানিব খোজা তেন্তে কেপচনটো চেক কৰিবা। তেন্তে আজি কি শিকিলা?